একলব্য মডেল ৰেচিডেণ্টিয়েল স্কুলৰ পেৰেণ্টছ গ্ৰুপৰ হৈ আপোনালোকক মাতি প্ৰেছ মিডিয়াত দিয়াৰ কাৰণে ইয়াত এতিয়া বহিছোঁ। এই হিচাপে মোৰ লগৰ গাৰ্জেনবিলাকে আছে। আমাৰ প্ৰব্লেমটো এনেকুৱা যে এই ইমাৰেজ স্কুলত যোৱা এপ্ৰিল মাহৰ পৰা মানে প্ৰায় ক্লাছ হোৱা নাই। কাৰণটো হ'ল মানে শিক্ষক নাই, মানে ষ্টাফ এভেইলেবল নাই, সেইকাৰণে ক্লাছ হোৱা নাই। তাৰপিছত বিভিন্ন মানে উজুৱাত দেখাই যিবিলাক শিক্ষক আছে তেওঁবিলাকে উজুৱাত দেখাই পেলাই ক্লাছ কৰিবলৈ নাহে। কিন্তু তেওঁবিলাকে গভৰ্ণমেণ্ট এমপ্লয়ি না প্ৰাইভেট এমপ্লয়ি আমি নাজানো, কাৰণ আমি এখন স্কুলৰ লগত খুব কিবা নাই, আমি ৰিলেটেড নহওঁ, সেই হিচাপে আমি নাজানো। যা হওক, আমাৰ যিহেতু কিবা আছে, ইয়াত ল'ৰা ছোৱালী আছে, ময়ো মোৰ ছোৱালীও ইয়াতে পঢ়ে, এইবাৰ হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ ছেকেণ্ড ইয়াৰৰ এক্সাম দিব, এই হিচাপে ক্লাছ হোৱাটো আমি বিচাৰিছোঁ। কিন্তু কি হৈ আছে এতিয়া, মানে খোৱা লোৱা খাদ্যৰো প্ৰব্লেম হৈছে। যোৱা এপ্ৰিল 1ৰ পৰা আজিলৈকে খোৱা খাদ্য গভৰ্ণমেণ্ট লেভেলৰ পৰা ছাপ্লাই হোৱা নাই বুলি আমি জানিছোঁ। তাৰপিছত কি হৈ আছে এতিয়া, মানে কাৰেণ্টো যোৱা 25 ছেপ্টেম্বৰৰ পৰা কাৰেণ্টো নাই। এই হিচাপে আমাৰ ল'ৰা ছোৱালী কেনেকৈ পঢ়িব? লগতে বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাকো আমি নকওঁ। কিতাপ পত্ৰৰ সমস্যা আছে, কিতাপো এভেইলেবল নাই। তাৰপিছত মানে খোৱা খাদ্যটো নাই, ইলেক্ট্ৰিক নাই, টিচিং ষ্টাফ নাই, মানে বিভিন্ন সমস্যাত আমাৰ ল'ৰা ছোৱালীবিলাকে ভুগি আছে। বৰ্তমান এটা মস্ত মানে ডাঙৰ সমস্যাত পৰিছে কি, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিব লগা ছাত্ৰ ছাত্ৰীবিলাকৰ সমস্যা। এই সমস্যাটো হায়াৰ ছেকেণ্ডাৰী লেভেলত টোটেল 64 ষ্টুডেণ্টছ আছে। তেওঁবিলাকৰ ফৰ্ম ফিল আপ ইতিমধ্যে হৈ গৈছে যদিও আমি পাৰ্চনেলি হিচাপে ব্যক্তিগতভাৱে ল'ৰা ছোৱালীক আমি ঘৰৰ পৰা পইচা দি পেলাই ফৰ্ম ফিল আপ কৰিব লগা হৈছে। কিন্তু এইটো অলৰেডি ইমাৰেজ এই হিচাপে মডেল ৰেচিডেণ্টিয়েল স্কুল হিচাপে গভৰ্ণমেণ্টে দিব লাগিছিল। আমি ব্যক্তিগতভাৱে দিব নোৱাৰাৰ কাৰণে গভৰ্ণমেণ্ট স্কুলত থৈছোঁ। কিন্তু আজি কি হৈছে, আমি হাতৰ পৰা পইচা দি পেলাই আমাৰ ল'ৰা ছোৱালীৰ কি ফৰ্ম ফিল আপ কৰিব লগা হৈছে। ঠিক তেনেকৈ মেট্ৰিকতো টোটেল 54 আছে, 54 জনৰো অলৰেডি ফৰ্ম ফিল আপটো হৈ গৈছে। তেওঁবিলাকৰ নামতো মানে পইচা দি পেলাই আমি ফৰ্ম ফিল আপ কৰিহে এক্সামত বহিব পৰা অৱস্থাটো আমি কৰি দিছোঁ। হিচাপে আমি পেৰেণ্টছ হিচাপে বহুত দুখ পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ইমানখিনি সমস্যাত যে ভুগি আছে, সেইবিলাক সমস্যাক চৰকাৰে চাব লাগে আচলতে। আমাৰ বৰ্তমান ইনচাৰ্জ আইচ ডাঙৰীয়া আছে, তাৰপিছত চেয়াৰমেন হিচাপে আমি জানাত DC ছাৰ আছে, তেওঁবিলাকে ইয়াত আহি পেলাই চাব লাগে। চাই পেলাই এইবিলাক সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰাটো ভাল বুলি মই ভাবোঁ। লগতে অসম চৰকাৰে যিহেতু শিক্ষা বিভাগত বিৰাট মানে গুৰুত্ব দিছে, এই হিচাপে অসম চৰকাৰো ইয়াত চকু দিব লাগে। কিন্তু অসম চৰকাৰৰো চকু নাই। বৰ্তমানটো আৰু ইয়াৰ চৰকাৰটো নতুন, তেওঁবিলাকে কি ভাবিছে এইটো নাজানো। এই হিচাপে আমি আশা কৰিছোঁ মানে আহিব লগা পৰীক্ষাবোৰ যাতে সুকলমে হৈ যায়। আৰু বৰ্তমান দিনৰ পৰা ধৰি লওক আজিৰ তাৰিখৰ পৰা চৰকাৰে ইয়াত মানে অলপমান চোৱা চিতা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতলৈ তাৰ ভাল শিক্ষা পাব বুলি আমি আশা কৰিব পাৰোঁ। বিশেষ নাই, মেইনলি ভাল শিক্ষা নাপায় ল'ৰা ছোৱালী ইয়াত থাকিলেও নথকাৰ দৰে হ'ব। লগতে সিহঁতৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব। শিক্ষাত ইয়াত বা ফ্ৰীলি থাকি পেলাই তেওঁলোকে শিক্ষা দান কৰা বুলি আমি ঘৰত বহি পেলাই ভাবিম, কিন্তু তেওঁবিলাকে ইয়াক মানে পাৰফেক্ট এডুকেশ্যন পোৱা নাই বুলি আমি ভালদৰে জানো। কাৰণ টিচিং ষ্টাফ নাই ইপিনে, আৰু কি ফুড অলৰেডি ছাপ্লাই হোৱা নাই। খাদ্য খানাটো প্ৰব্লেম, বেমাৰ আজাৰতো পৰি যাব। পানীও ভাল নহয় ইতিমধ্যে, খাদ্যটো দালি বইল খোৱা বুলি আমি খবৰ পাই আছোঁ। ঠিক তেনেকৈ আমি ঘৰত খুব ভালকৈ খাওঁ নহ'লেও হ'লেও, কিন্তু ইয়াত আমাৰ ল'ৰা ছোৱালীবিলাকে আজি দালি ভাতি দি খাই পেলাই থাকিব লগা হৈছে। এনেকুৱা সমস্যা। সেইকাৰণে এতিয়া কোনে মেনেজ কৰি আছে এইটো আমি গম নাপাওঁ, কাৰণ আমি এইবিলাক তদাৰক কৰা নাই। আমি জানো কি চৰকাৰে এইটো এভেইলেবল ছাপ্লাই কৰিব লাগে বুলি, কিন্তু কোনে কি কৰি আছে এইটো আমি নাজানো। গতিকে আমাৰ এতিয়া মেইন উদ্দেশ্যটো, যিহেতু DC ছাৰ যিহেতু অল ইন অল, আই ছাৰ যিহেতু অল ইন অল আমি জনাত, গতিকে তেওঁলোকে সেইবিলাক তদাৰক কৰিব লাগে। তেওঁলোকে আহি পেলাই ইয়াৰ সমস্যাটো বুজিব লাগে। তেওঁবিলাকে যদি কিবা সমস্যা আছে মিনিষ্ট্ৰী লেভেলত লিখক, এডুকেশ্যন ডিপাৰ্টমেণ্টলৈকে তেওঁলোকে লিখক। তাৰপিছত সেইবিলাক সমস্যাটো সমাধান কৰাটো আমি আহ্বান কৰোঁ। मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव सानाय सुनाय बेमार जादों नामा एबा नोंथांनि आखाइ आथिं लोरिदों नामा?
जुदि नोंथांनि देहायाव सानाय सुनाय बेमार जादों एबा नोंथांनि आखाइ आथिं लोरिदों अब्ला नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि खोदोमथलायाव थानाय फिजियोथेरापि क्लिनिक एन्ड रिहेबिलिटेसन सेन्टारा स्ट्रक बेराम जानाय सुबुंफोरखौ मोजां फाहामथाय होनो हानायनि सुबिदा होगासिनो दं। क'क्राझार सहरनि खोदोमथलायाव थानाय जाभा श'रुमजों नांजाबनाय फिजियोथेरापि क्लिनिक एन्ड रिहेबिलिटेसन सेन्टाराव रोंगौथि गोनां कनसालटेन्ट फिजियोथेरापि डक्टर शीला बसुमतारीनि सार्भिस होनायाव स्ट्रक, स्पर्ट्स इन्जुरि, स्पन्डिलाइटिस, साइटिक पेन, जइन्ट पेन, स्ट्रेन एन्ड स्प्रेन, फ्र'जेन शोल्डार, पस्टुरेल कारेक्शन, पेडियाट्रिक पिटि, आफ्टार सार्जारि, माल्टिपल स्क्लेर'सिस, पोस्ट लांग इनफेक्शन, पार्किनसन्स डाइजेस्ट, पोस्ट फ्रेक्चार्स आरो डिस्क प्रलेप्स, स्लिप डिस्कनि बेराम जानायफोरखौ सोखानो हायो एबा बेराम जानाय सुबुंफोरखौ मोजां फाहामथाय होनो हानायनि सुबिदा होगासिनो दं। आरो फिजियोथेरापि क्लिनिक एन्ड रिहेबिलिटेसन सेन्टारा क'क्राझार सहराव न'आव थांनानैबो सार्भिस होनो हानायनि सुबिदाखौबो होगासिनो दं। बेनिखायनो नोंथाङा आबुङै मिथिबावनो थाखाय गाहायाव होनाय 60015979629 9101439836 जानबुं नम्बराव खौरां लानो हागोन।